মজা মজা क्या मजा ভাল লাগিছে নে ভাল লাগিছে নে ভালো লাগিছে নমস্কাৰ মই প্ৰিয়া গগৈ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি দুৰ্গা পূজাৰ উপলক্ষে আপোনালোকৰ বাবে লৈ আহিছোঁ একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা একেবাৰে সাধাৰণ ৰেচিপি এটি তেনেহ'লে আহকচোন বেছি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ জিলাপি বনাবলৈ প্ৰথমে মিশ্ৰণখিনি ৰেডি কৰি ল'ব লাগিব প্ৰথমে এয়া একাপ দিছোঁ ময়দা সেই একেটা কাপেৰে 4 ভাগৰ এভাগ দিছোঁ চুজি আৰু এয়া গাই ঘি এচামুচ দিছোঁ আটাইখিনি ভালদৰে মিহলাই ল'ম আৰু ইয়াত এয়া পানী আধা গিলাচ লৈছোঁ অলপ অলপকৈ দি মিহলাই যাম পানী আমাৰ আধা গিলাচ নালাগিলে অকণমান পানী ৰৈ গৈছে আৰু এয়া আমি শেষত দিম ইন'টেকি চেনি ৰস বনাই লওঁ চেনি একাপ দিম চেনি পানী পানী আৰু পানী আধা কাপ দিছোঁ নেমু ৰস দিছোঁ আধা চামুচ এয়া চেনি পানীখিনি উতলি আছে এতিয়া দি দিম ইলাচি দুটা হালধি গুড়ি অকণমান দি দিছোঁ কালাৰটো আহিবৰ বাবে এয়া চেনি পানীখিনি উতলিছে এনেদৰে লৰাই থাকিব মাজে মাজে চাওকচোন কালাৰটো ইমান ধুনীয়া হৈ গৈছে চেনি পানীখিনি হৈ গৈছে মোৰ ওচৰত পাইপিং বেগ নাই সেইবাবে এনেকুৱা বেগ এটা লৈছোঁ মই একেলগে আমি গোটেইখিনি ভৰাই নলওঁ আধা আধাকৈ ভৰাই ল'ম বেগটো কেৰাহীখন গৰম হৈ আহিছে এতিয়া তেল অলপ দি দিম কেঁচি এখনে আগটো কাটি ল'ম তেলখিনি গৰম হৈ আহিছে এতিয়া আমি এটা এটাকৈ দি যাম জেলেপীকেইটা হৈ আহিছে অলপ ৰঙচুৱা হৈ আহিছে এতিয়া মই চেনি পানীখিনি দি দিম গৰমে গৰমে